চাহ ঘৰত চাহ ভাত আঞ্জা ৰান্ধি কি হল মই নামক যাব আছো একেবাৰে গোটাই ঝকৰা বন্তা আছে ভাত আঞ্জাৰ কথা আপনি কিয় ইমান টেনচন ল'ব লাগে নামক যাবা আহিছি নামক যাক আপনি তাকে সেই গুড়ি শিকবে নাগে যাক কি কৰা আপুনি মুইনা মুইনে মুইনা পঢ়ি আছো পৰীক্ষা পঢ়িবি শুনচোন শুন কি হলা হায়া পঢ়িবি শুন মই দৰ্জাখন দিছো এখন দৰ্জা দিছো দেউতাৰে হেলি জোৰেকে এটা কোব মাৰি দিবি হ'ব যা মই কাপোৰ ধুই আহো দেই মই কাপোৰ এমটি ধুই দি আহো ৰ পুখুৰী পাৰত গোটাই আজি চান্স পাইছো ৰ মইনাক বহি থৈ আহিছো দেউতা আহিলি টিনখানত কোব মাৰিব মাৰিলিতো মই গমে পাম এটা জানক ফোন কৰিব লাগিব বহুদিন মই জানক ফোন কৰা নাই কৰো কৰো বুলি ভয় ভয়তে মৰো মই দেউতাক আহিলিতো গমে পাম দেউতাক আহিলি টিঙত কোব মাৰি দিব দিলিতো মই গমে পাম জানক এটা বহুত দিন মই ফোন কৰা নাই থং কাপোৰ পিন্ধি থৈ এটা ফোন কৰো ৰ আৰু কি হেল্ল' জান কি কৰি আছা মই অফিচতে আছো ৰবা কলিজা কালি ফোন কৰিছিলা তুমি তাৰপিছত মোৰ কাষত মইনা আহিছিল এই কোনটাৰি মই ফোনটো ধৰিব নোৱাৰিলো জান বেয়া নাপাবা হয় নেকি কলিজা কলিজা খৰালি মাহত পানী নোহোৱা খাল তুমি মোৰ লগত লগাইছা ভাল পোৱা ছাল দেহা তুমি দেখাত কেনেকুৱা হা মই তোমাৰ মনৰ চালমান খানৰ নিচিনা একজেক্টলি খুৰী মাই মায়েৰে ক'ত গেছি মায়ে কাপোৰ ধুবা গেছি বাৰী নিমখত দেখান মায়েৰে দিবা আছে আহিলি দিব দাক মইনাৰ মা মইনা আছা নে খুৰী আহক মায়েৰে দুটা ডেচলেৰ হাতি নিছিলে মোৰ তাৰ প্ৰায় দিবা লাগিছিল মোক লাগে নহয় কিনে এটা বস্তু ইমান বস্তুৰ দাম হৈছে মায়েৰে বস্তু নিদি দিবাই পাৰে মোৰো ভৰি খান দি নৰো খৰে খৰে আইঅ মায়েৰে ক'ত গেছি কইলৰ বাৰত কইলৰ ঘৰত গেছি কাপোৰ ধুবা গেছি নেকি কাপোৰ ধুবা গেছি গেছি যা মায়েৰে কাপোৰ নহয় চাপোৰ ধুবা গেছি কিজানি মায়েৰে মনে মনে ফোনে মাৰি আছে তাতে গম পাইছা মই ডেচলে হাতী দুটা দিবা নালাগে আজি ইমান দিন হ'ল 2 সপ্তাহ হ'ল ডেচলে হাতী দুটা দিবা কাজিয়া কৰা মানুহ মায়েৰ কথা সেনকে নকব নহয় মোক ডেচলে হাতী দুটা লৈ আহে যা মায়েৰে নৰখো মই এটা কাম কৰবি মায়েৰে অলপ তই লক্ষ্য কৰবি গম পাইছা না তাইও জানে নকে বেটি তাইও জানে তাই পিঠিয়া ভৰি থাকে পেটত কথা ৰাখবি কিবা থাকিলে সঁচকে কৈ দিবি জানানা আজিকালি পেটত কথা ৰাখবি বয়া তোৰ মায়েৰ লক্ষণ চবেই জানে গাঁৱৰ মানুহ ৰাস্তাৰ পৰাই মই গম পাওঁ ফোন আহিলি মায়েৰে তোৰকে ফোন তুলে বাৰীত দিম যায় কথা যা যা মায়েৰে মাত গেছো যা তই গম পাবি যা মায়েৰে লক্ষণ তই গম পাবি যা তুমি বুঢ়া বয়সত কাৰ লগত কথা পাতি আছা সেইকাৰণে তনক তাতে বহিবা দি কিনে টিঙত জোৰতকে মাৰিবা দিছা তোক মই বন্ধনৰ পইচা দেউতাক চব কৈ দিম আজি বুঢ়া বয়সত দেউতাক